আজি অৱস্থা এনেকুৱা হ'ব গৈ আছে যিহেতু হোলীৰ বতৰ কাকনো দুখ দিব বাৰু একো নাই এই যে শুই থকা প্ৰাণীবিধ দেখিছে তেওঁ হেনো কালি ৰাতি ভাওনা চাব গৈছিলে সেইবাবে ৰাতিপুৱা 9:30 বজালৈকে আকাশখনত চাং পতাৰ দায়িত্ব লৈছে হেনো পিছে মহোদয় উঠিলে উঠাৰ পাছতে এই অৱস্থা এয়া মোৰ অৱস্থা বাৰু দেখিলে পিছে এইজনলৈ মন কৰক বাইকতে এপাক নাচিয়ে দিলে এই বিষত ফাকুৱা গোষ্ঠীত মই যোগদান কৰিলো সেইবাবে যাকে পাইছো তাকে আক্ৰমণ কৰিছো মোৰ ৰূপত কোনো মুগ্ধ নহলে গতিকে চাবোন ঘঁহা দি এইবাৰ বুকাই ঘঁহিলে মোৰ লগত বাৰু এনেকুৱা কৰিব লাগে নি আপুনিয়ে কওকচোন অৱশেষত এই গৰাকীক অলপমান পূজা পাঠ কৰো আৰু সকলো একত্ৰিত হৈ বেহুৰা গানত নৃত্য কৰো আমাৰ গাঁৱৰ ফাকুৱা এনেকুৱাই সৰু সৰু কথাবোৰতেই অলপমান ফূৰ্তি সেইবাবেইতো আমি গাঁৱলীয়া নে কি কয় এওঁলোকে হয়তো বেলেগ কাকো বিচাৰি নাপায় সেইবাবে ঘৰ যোৱা সময়তো মুখ বালিৰে ধুই পেলালে যিহেতু বালিৰ কথা কলোৱে সেইবাবে বালিয়া ঠাইৰ পৰা এপাক আহোংগে ৰব মই আহিছো আমাৰ ওচৰতে থকা হাতীখাললৈ বুলি নদীখনৰ কাষত ৰৈ অলপমান বতাহৰ উমান লবলৈ চেষ্টা কৰিলো সময়লৈ মন কৰাত গম পালো সময় বৰ এটা নাই গতিকে আপোনাক আজিলৈ এৰিলো